প্ৰিয় দৰ্শক, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি আছোঁহি চৰাইদেউ কাকতিবাৰীত। এয়া কাঞ্চন সোণাৰু কৃষ্ণচূড়া প্ৰগ্ৰেম পাতিছে, তাত আমি আহিছোঁ চাবলৈ। সকলো মানুহ বহুত ৰাইজ আহিছে। এয়া মই অলপ ভিডিঅ' কৰি ল'লোঁ। তাৰ পৰা সোমাই গৈয়ে অলপ ঠাণ্ডা লাগিলে, জুই একুৰা পালোঁ, ৰাখি ল'লোঁ। এয়া দেখিছেনে, আমি এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। ইয়াত বহুত ধুনীয়া ধুনীয়া কাপোৰ, ৰং বিৰঙৰ কাপোৰ আনিছে, আৰু মুগা মেখেলাৰ পৰা থাইনেল সূতাৰ পৰা সকলো মিচিং আহোম সকলো কাপোৰেই আনিছে ইয়াত। এয়া ধেমাজি আৰু ঢকুৱাখানা, তাৰ সেইফালৰ পৰা কাপোৰ বেছি আহে, কাৰণ তাত কাপোৰৰ উদ্যোগ আছে, তাঁতশাল আছে, সেই গতিকে সেইফালৰ পৰা কাপোৰবিলাক অলপ বেছি পৰিমাণে আহে। এয়া দেখিছেনে বাৰু, বেগবিলাক ধুনীয়াকৈ সজাই থৈছে, এইবিলাক কাপোৰৰ পৰা বনোৱা হয়। এয়া ধুনীয়া ধুনীয়াকৈ মাৰফলাবিলাক সজাই মেলি থৈছে। এয়া মই আৰম্ভ কৰি দিছোঁ আৰু লাহেকৈ, তাৰ পৰা অলপ সেকি ল'লোঁ, সেকি লৈ তাৰ পৰা এয়া ল'ৰাটোৱে অকণমান হাতখন সেকিছে, অলপ খালোঁ, অলপ আনিলোঁ। তাৰ পৰা এইফালে ধুনীয়া ধুনীয়াকৈ সজাই থৈছে মিঠাই। মই অলপ মিঠাই ল'লোঁ, মই মিঠাই জেলেপীটো লৈছোঁ বাৰু, বেলেগ একো লোৱা নাই। তাৰ পৰা এইবিলাক কাঠৰে নিৰ্মিত ধুনীয়া ধুনীয়াকৈ সজাই থৈছে গামোচা আৰু জাপি। তাৰ পৰা এইবিলাক ধনেশ পক্ষীৰ পৰা সকলোখিনি আনিছে তেওঁলোকে, হাতী, গড়, হৰিণ, সকলোবিলাকেই সামগ্ৰী, এইবিলাক কাঠৰ হয়, সকলোবিলাক সামগ্ৰী তেওঁলোকে ইয়ালৈ আনিছে। এয়া চাওকচোন, এইটো হৈছে হাতী। তাৰ পৰা দুগদুগী, জোনবিৰিৰ পৰা সকলোবিলাক আনিছে ইয়াত অকণ থিয়েটাৰো হৈছে দেই, ইয়াত থিয়েটাৰ আহিছে, থিয়েটাৰো চাইছে মানুহবিলাকে। তাৰ পৰা মই চালোঁ এটা চাপকণ, আহোমৰ এটা চাপকণ, আহোমৰ চোলা হয়। এয়া গোটেই দোকানখনতেই চাপকণ আৰু মিচিংসকলৰ এইবিলাক চোলাৰ ভৰি আছে দোকানখনত। মই চালোঁ এটা চাপকণ, দাম কিমান সুধিলোঁ, ভাল লাগিল, সেই গতিকে চালোঁ। এয়া চাওকচোন, সকলোখিনি সামগ্ৰীয়ে ইয়াত ৰাখিছে, চাপকণ আৰু এয়া ফাৰু ওপৰত। তাৰ পৰা এয়া ল'ৰাটোৱে মানে কি অলপ পিন্ধাই দিলোঁ, আৰু মই পিন্ধচোন বোলো, এয়া পিন্ধিছেহি। তাৰ পৰা এইফালে আছে বাঁহী, পেঁপা, একতাৰা, ঢোল, গগনা, তাৰ পৰা আছে টকা, সকলোখিনি সামগ্ৰীয়ে আছে। এইটো একতাৰা হয়। এইফালে আছে ঢোল, ওপৰত আছে টকা, ওপৰত এইবিলাক টকা ওলমাই থৈছে। এইবিলাক জেং বিহুৰ কাৰণে বেছি উপযোগী হয় টকাটো। কেনেকৈ বজাই অঁ, দাম কেনেকৈ এইবিলাক? কিহত? তাৰ পৰা এয়া হৈছে বাঁহী, গগনা, এয়া গগনাবিলাক এনেকৈ থৈ দিছে, মানে থিয়কাই থৈ দিছে। এই তলবিলাক হৈছে সুতুলি, মাটিৰ হয়, ওপৰবিলাক কাঠৰ সুতুলি, মাজৰখিনি হৈছে পেঁপা। এয়া মই অলপ গগনা এখন বজাই চালোঁ। তাৰ পৰা এজনে এয়া পেঁপাটো অলপ এনে আওৰাই চালে, দেখিছেনে বাৰু, ধুনীয়া মাত আহিছে। তাৰ পৰা এয়া কেৰু, থুৰীয়া, এয়া সকলোখিনি আছে। তাৰ এইফালে আছে ধুনীয়া ধুনীয়াকৈ কাঠেৰে সজাই থোৱা শংকৰদেৱ কাছৰ পৰা সকলোখিনি সামগ্ৰী আছে। এইবিলাক গঁড়, ঢোল, এনেকৈ জাপি। এয়া ৰংঘৰ, অসমৰ সম্পদ হৈছে ৰংঘৰ, এইটো হৈছে ৰংঘৰ, ৰংঘৰো আনিছে ধুনীয়া। ক'ৰ পৰা আনিছে? কৰঙা পানী? অঁ, এয়া হৈছে কুলা, তাৰ পৰা আছে জুলুকি, পল, চেপা, জাকৈ খালৈ, ডলা চালনী। এয়া হৈছে এইটো ঢেঁকী, এনেকৈ আমি আগতে পিঠা খুন্দিছিলোঁ ঢেঁকীত। এয়া চাওকচোন, এইটো ঢেঁকী, দেখি ভাল লাগিলে। এয়া শিৱদৌল ধুনীয়াকৈ এনেকৈ বনাই আনিছে, শিৱদৌলটো কাঠৰে নিৰ্মিত। এইফালেও আছে দেখিছে, এয়া চাওক, এইটো হৈছে খালৈ, এইটো হৈছে চেপা, এইটো হৈছে পাচি খৰাহী, এইটো জুলুকি, এইটো হৈছে বাঁহৰ খৰাহী, এয়া হৈছে কুলা। তাৰ পৰা এইফালে আছে জাকৈ, খালৈ, এইফালে ছাইডতো হৈছে পল, ডাঙৰ ডাঙৰ বাট আছে যে, সেইটো পল। এতিয়া এইফালে নাগাৰাও আনিছে, ধুনীয়াকৈ সজাই থৈছে। এইবিলাক নাগাৰা, এইবিলাক চব সৰু সৰু দেই, ডাঙৰ নহয়। তাৰ পৰা এইফালে আছে আচাৰ, জোনমণি বাইদেউ আচাৰ, কি আচাৰ আছে? জোনমণি বাইদেৱে আনিছে আচাৰ আছে। এইটো আমৰ হয়, এইটো আম, তাৰপিছতে এইটো জলফাই, এয়া ঔটেঙা, এয়া আমলখি, মাছৰুম আছে। মাছ মাংস নোখোৱাসকলৰ কাৰণে এইটো চাফিচিয়েণ্ট। ইয়াত বহুত ধৰণৰ প্ৰটিন আছে। মাছৰুম, ভোট জলকীয়া, বেছি দামৰ নহয়, মাত্ৰ 50 টকা। তাৰপিছতে এয়া আছে খৰিচা, তাৰপিছত কাজি নেমু, আমলখি, জলফাই, আম, বেঙেনা, বন্ধাকবি, কৰ্দৈ, আৰু এনেধৰণে বিভিন্ন ধৰণৰ আচাৰ আছে ইয়াত। বিভিন্নখিনি আচাৰ মই নিজে প্ৰস্তুত কৰা।
আপোনাৰ নিজৰ হয় এয়া? অঁ মোৰ নিজৰ। অঁ কোনো গোটৰ সঁহাৰি পোৱা নাই? অঁ নিজৰ সম্পূৰ্ণ নিজাববীয়া মই নিজে কৰিছোঁ। অঁ খাবগৈ লাগিব ন? এয়া জোনমণি বাইদেউৰ প্ৰডাক্ট হয় আচাৰ, জোনমণি ফুড প্ৰডাক্ট, বকতা নেমুগুৰি পোষ্ট অফিচ ডিষ্ট্ৰিক্ট শিৱসাগৰ। এয়া দেখিছেনে এইবিলাক চব ফোন নাম্বাৰ চাওক, আপোনালোকে যদি আচাৰ লয় তেতিয়া এই জোনমণি বাইদেউৰ ফোন নাম্বাৰটো ইয়াতে আছে, আপোনালোকে পাই যাব। এইফালে ৰাখিছে কাঠফুলা ওলাই আছে দেখিছে, এইবিলাক চব কাঠফুলা খোৱা হয়। তাৰ পৰা আমিও ইয়াতে খাই ল'লোঁ, সকলো চবফালে ঘূৰিলোঁ, ঘূৰি চাই অলপ মানে কি ভোক লাগিলে আৰু কিবা এটা খাবলৈ মন গ'ল, সেই গতিকে বোলো আমিও খাই লওঁ আৰু। এয়া আমি এতিয়া ৰুটি আৰু এয়া ৰুটি বনালে, ৰুটি খাই আছোঁ, ৰুটি আৰু এগ কাৰী এয়া ৰুটিৰ লগতে কণী ভাজি দিলে, তাকে আমি খাই আছোঁ। তাৰ পৰা এইফালে ল'ৰাটোৱে পানী খাওঁতে এনেই চচনি খালে আৰু মই বটলটোকে মানে পিঠিটোত অলপ এনেকৈ মাৰি দিছোঁ, মৰা অভ্যাস যে সৰুৰ পৰা, সেইগতিকে মাৰিয়ে পাইছোঁ আৰু। তাৰ পৰা আমি ময়ো অলপ পানী খাই ল'লোঁ, খাই লৈ আমি এতিয়া এইফালে গৈছোঁ, এইফালে গৰম চুৱেটাৰো আহিছে যিহেতু ঠাণ্ডা দিন, এয়া গৰম কাপোৰো আনিছে। এইফালে আহিছে দেখিছেনে বাৰু, কাক আদৰি আহিছে জানেনে? অৰণ্য মানৱ যাদৱ পায়েংদেৱ হয়, এয়া অল ইণ্ডিয়াৰ ফৰেষ্টমেন বুলি কয় তেওঁক এইফালে আদৰি আনিছে। তেওঁ এজন হৈছে পদ্মশ্ৰী উপাধিৰে সন্মানিত যাদৱ পায়েংদেৱ, অল ইণ্ডিয়া ফৰেষ্টমেন হয় তেওঁৰ। যাদৱ পায়েং ডাঙৰীয়া আমাৰ মঞ্চৰ কাষেৰে আগবাঢ়ি আহিছে। সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। সঁচাই আমি আজি সমূহ কাকতিবাৰীবাসী ৰাইজে গৌৰৱবোধ কৰিছোঁ, এনে এজন মহান ব্যক্তিক আজি আমি আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছোঁ। তেখেতক এই চেগতে আমি প্ৰণাম জনাইছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ। ইমান তেওঁ ব্যস্ততাৰ মাজত আজি তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত যিহেতু সুদূৰ যোৰহাটৰ পৰা আহিছে, আমি তেখেতক পাই আমি সঁচাই আজি আনন্দিত হৈছোঁ। এই চেগতে আমি সমূহ পৰিয়ালবৰ্গ হৈ তেখেতক ধন্যবাদো জ্ঞাপন কৰিছোঁ, তেখেতৰ বহুমূলীয়া সময় আজি আমাক দিয়াৰ বাবে। এয়া ছোৱালী দুগৰাকী আহিছে প্ৰগ্ৰেমৰ কাৰণে, তাৰ পৰা মই এইফালে ফটো তুলি ল'লোঁ ধুনীয়াকৈ। এইফালে বৃক্ষ ৰঙেৰে সজাই তোলো আহক, সোণাৰু কাঞ্চন কৃষ্ণচূড়া স্থান চৰাইদেউ অসম, কাকতিবাৰীতে হয় এইফালে। তাৰ পৰা এয়া মই এখন ঘৰত সোমাইছোঁ, একদম প্ৰকৃতিৰভাৱে এখন ঘৰ হয়। এইফালে সকলোবিলাক খেৰ আৰু বাঁহেৰে নিৰ্মিত, এইবিলাক ঘৰ পিছে আজিকালি নাইকিয়া হ'ল। এইবিলাক ঘৰ নাইকিয়া হোৱাৰ কাৰণে এটা আমাৰ প্ৰজাতি এটাও নাইকিয়া হ'ল, সেই প্ৰজাতিটো হৈছে ঘনচিৰিকা প্ৰায়ে নাইকিয়া হৈ গৈছে খেৰৰ ঘৰ নোহোৱাৰ বাবে। এইফালে চাওকচোন বাৰু, মই এতিয়া এইফালে আছোঁ ভঁৰালত। এইবিলাক কাপোৰ দোকান আহিছে, মানে অসংখ্য দোকান আহিছে আৰু দেই। এইফালে ফুলৰ পৰা এইফালে ফুল আনিছে, ধুনীয়া ৰং বিৰঙৰ এইবিলাক ফুল হয়, এইবিলাক বাগানবেলিয়া। তাৰ পৰা এইফালে এনেকুৱাবিলাকো আনিছে, মুখাৰ পৰা সকলোখিনি সামগ্ৰী এনেকৈ সকলোবিলাক চালোঁ বাৰু। কিছুমান আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, এয়া দেখিছেনে বাৰু, এইবিলাক স্প্ৰিঙৰ খাৰু আনিছে, এখনো চালোঁ, সকলোবিলাক চালোঁ যেতিয়া এখনো চালোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো কেনে পালে বাৰু? যদি ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।